गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमो नमः वन्दे शम्भो महेश्वरम् वन्दे गौरी मनोहरम् वन्दे हर हर परपदम् वन्दे वन्दे नटराजम् वन्दे वन्दे नटराजम् त्रिशूलहस्तम्
দৰ্শক মণ্ডলী, পোনপ্ৰথমে আকাশ এক কলাত্মক অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোকলৈ সশ্ৰদ্ধ প্ৰণাম আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আকাশ এক কলাত্মক অনুষ্ঠানৰ উদ্যোগত দুমহীয়া নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক লৈ পৰীক্ষামূলকভাৱে এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰিব ওলাইছোঁ। নাটকখনৰ নাম হ'ল এক ডজন অসমীয়াৰ বিচাৰ। ৰচনা, পৰিচালনা আৰু সামগ্ৰিক পৰিকল্পনা চন্দন প্ৰয়াস। নাটকখন হ'ল প্ৰতীকধৰ্মী নাটক। নাটকখন উপভোগ কৰি থাকোঁতে চৰিত্ৰসমূহৰ আচল বয়সৰ ওপৰত জোখ মাখ নকৰি চৰিত্ৰসমূহৰ সাজপাৰক লৈ ভুল দৃষ্টি নিদিয়ে যেন। নাটকখনত কোনো ধৰণৰ সা সঁজুলি আৰু সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাই। অসমৰ জাতি, মাটি, ভাষা, কৃষ্টি সংস্কৃতিসমূহক ধ্বংস কৰিবলৈ বিভিন্ন সমস্যা আৰু ঋণাত্মক চিন্তাধাৰাই গা কৰি উঠিছে। এই সমস্যা আৰু ঋণাত্মক চিন্তাধাৰাসমূহৰ মাজৰ পৰা কেইটামান বিষয় বাছি লোৱা হৈছে। গতিকে বাছি লোৱা বিষয়সমূহ নাট্যৰূপ দি প্ৰতীকধৰ্মী নাটক হিচাপে আপোনালোকৰ আগত মঞ্চস্থ কৰিব ওলাইছোঁ। নাটকখন মঞ্চস্থ কৰোঁতে প্ৰশিক্ষাৰ্থীসকলৰ লগতে সামগ্ৰিকভাৱে বহুতো ভুল ত্ৰুটি হ'ব পাৰে। গতিকে নাটকখন আপোনালোকে নিজৰ বুলি আন্তৰিকতাৰে গ্ৰহণ কৰাৰ লগতে অসমীয়াই চিৰসেউজ কৰি তুলিব লাগিব আৰু চিৰদিন চিৰকাল অসম অসমীয়াৰ হৈ থাকিব লাগিব। জয় আই অসম, জয় আই অসম, জয় আই অসম। আকলাই কাহে হৈছি না আৰু কত কিমান বেমাৰ হৈছি দেহাটোত। মোৰ ডাঙৰ ডাঙৰ সন্তান গেলাই বুজি নাপলা আৰু তুহুন কি গম পাবি বাছাহত। আহাজ ভালকে খাবাক লাগি, শান্তিমতে টোপনি আইভাক লাগি মোৰ সময় আছে না। দুচিন্তাৰ বাহিৰে বেলেগ চিন্তা কৰাৰ ক'ত সময় আছে। কত কিমান সন্তান জন্ম দিলো, এই দুখান হাতেদি ডাঙৰ দীঘল কৰিলো। আগৰ সন্তানবোৰ বৰ ভাল আছিল, মই যি কওঁ তাকে শিৰত তুলি মানি লৈছিল। কিন্তু আজিৰ সন্তানবোৰে মোৰ কথা আকৌ নামনে, সদায় বেলেগ বেলেগ মাকৰ কথা শুনে। বেলেগ মাক গেলাক ৰং চং দেখা পাইছি নহয়। কি কম ভাষাহত, তেন্তে মোৰ কথা শুন। ভাইটি বেলুন এটা কৰিছিলোঁ, তাতে লৈ আছোঁ।
ৰবা মানুহ কিছু আহক ৰবা তুমি যচোন বাৰ্থডে বুলি তুমি আজি ভালকে একো খোৱা নাই তুমি মাকটো কিবা খাই আহক তাৰপিছত আমি কেক খোৱা যাম সঁচা কৈছো যোৱা পেট ভৰা খাবা দাদা মানুহখিনিৰ কাৰণে চাহ পানীৰ ব্যৱস্থা সেইটো মতে কৰা ভাল কৰিব মই তাকে ভাবিছোঁ হিমতে ভকতি কৰিব তোমাক হৰি 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 মই মোৰ সমতি নজানো তাৰ উপায় আমি অসমীয়া বুলি গৌৰৱ কৰি থাকিলেই নহ'ব। আমাৰ সকলোৰে মাতৃ অসমীয়াক নিৰোগী কৰি ৰাখিব লাগিব। আমি সন্তানবোৰ ভাল হ'লে আজি অসমীয়াই এনেকুৱা অৱস্থা হয়নে?
কেক অসমৰ নে শৰাই অসমৰ? ছাৰ মই 5 PM গুৱাহাটী গৈ পাম। কাইলৈৰ পৰা অফিচ কৰিব পাৰিম ছাৰ। নহয় মানে এই 2 দিন ঘৰত প্ৰব্লেম হৈ যায়। প্ৰব্লেম চল্ভ কৰি আজি যাব ওলাইছোঁ। অ'কে ছাৰ। গুৱাহাটীত সৰু হ'ব দিয়া। ভালে আহিছিল। মই মানে এটা গেছোঁ ভাবিলোঁ ছাৰক নিমন্ত্ৰণ এটা দি যাওঁ। নিমন্ত্ৰণ কিহৰ? ভোগালী বিহু বুলি কালি একবাৰ আমাৰ ঘৰত দেখা দিব ছাৰ। হ'ব দিয়ক, এটা কাম কৰক, আপুনি একেলগে মাইনাক লৈ যাব পাৰিব, ছুটি দিওঁৱে আৰু চলে চাফা কৰা আহিছে না? চাফা কৰা আহিছে যদি ভৰিয়াত মোক দিলোঁ, আজি তহঁতক লেজাৰতে ছুটি দিম। অসমীয়াৰ সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে মা বুলি চিঞৰে। পিছলৈ দেউতা বুলি মাতিবলৈ আৰম্ভ কৰে। কিন্তু ডাঙৰ হৈ যেতিয়া ইংলিছ মিডিয়াম স্কুললৈ যায়, তাৰ পিছৰ পৰা মাম্মী আৰু পাপা বুলি মাতিবলৈ ধৰে। ইংৰাজী ভাষা হ'ল বিশ্ব ভাষা, কিন্তু নিজৰ তেজত বিয়পি থকা আমাৰ অসমীয়া ভাষাক অৱহেলা কৰিলে ভৱিষ্যতে আমি অসমতে অসমীয়া হৈ গৌৰৱেৰে জীয়াই থাকিব পাৰিমনে? ফোন কৰিব নালাগে দে, মেছেজ এটা কৰি থাকিবি। অলপ বেছি কালি ৰাতি দেওঘালতে ৰাতি পঢ়িনো কিটা কৰিবা গেম ষ্টাৰ্ট দি বল কিবা বেটৰী লগাওলা
আমাক কি লাগে? মোবাইল গেম নে অসমৰ গাঁৱৰ খেল ধেমালি? মোবাইল গেমে আমাক টোপনি ক্ষতি কৰিছে, মানৱতা নাইকিয়া কৰিছে, ৰবৰ্টৰ নিচিনা যন্ত্ৰ বনাইছে, শাৰীৰিক মানসিক শক্তিক দুৰ্বল কৰি তুলিছে। তাৰ ফলত বহু ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে। আনহাতে অসমৰ গাঁৱৰ মৌলিক খেল ধেমালিৰ মূল্য অতুলনীয় আৰু স্বাস্থ্যসন্মত। অসমীয়াক জীয়াই ৰাখিবলৈ হ'লে আমাক কি লাগে? প্ৰতিজন অসমীয়াই চিন্তা কৰা উচিত। ব্যক্তিগত আধুনিক পৰিয়াল আৰু গাঁৱলীয়া অসমীয়া যৌথ পৰিয়াল। এই যৌথ পৰিয়ালে অসমীয়াক জীয়াই ৰাখিব নে ব্যক্তিগত আধুনিক পৰিয়ালে? আমি দিনক দিনে ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ। কিন্তু কিয় হৈছোঁ আমি হয়তো কেতিয়াও নিজক সুধি চোৱা নাই। ইয়াৰ ফলত মানৱতা হেৰুৱাই গৈ আছোঁ আমি। পৰিয়ালৰ গধুৰ বোজাবোৰ অকলে কঢ়িয়াবলগীয়া হৈছে। আমি হৈ পৰিছোঁ একোটা যন্ত্ৰ। জীৱনৰ ৰংবোৰ হৈ পৰিছে কৃত্ৰিম। আমাক যন্ত্ৰ অৰ্থাৎ কৃত্ৰিম মানুহ লাগে নে মানৱতাৰে ভৰপূৰ সঁচা মানুহ লাগে? সময় থাকোঁতেই এবাৰ ভাবক।
नमस्ते नमो नमः राधे राधे ओम नमस्ते नमः ओम शांति शांति नमस्ते नमः ओम सत्तर नमस्ते नमः ओम सत्तर नमस्ते नमः ओम नमस्ते नमः ओम शांति शांति नमस्ते नमः ओम नमस्ते नमः ओम नमस्ते नमः ओम सत्तं शरणं गच्छामि ओम नमस्ते नमः ओम नमस्ते नमः সকালে দেবি দা জয় রে হরি বল হরি বল হরি বল আর এবার হরি বল হরি বল হরি বল বিবাহ হল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। অসমীয়া বিবাহত বিয়াগীতেই হ'ল আচল সৌন্দৰ্য। বিয়াগীত নাথাকিলে সঁচাকে অসমীয়া যেন লাগেনে? আমাৰ অসমীয়াবোৰৰ কি নাই?
প্ৰতিটো খোজত যে আমি বেলেগৰ ভাষা, কৃষ্টি, সংস্কৃতি, নীতি নিয়ম ইত্যাদিৰ পিনে আকৃষ্ট হওঁ। এইটো কোৱা নাই যে নিজৰ মাতৃভূমিক ভাল পাওঁ কিন্তু আনৰ মাতৃভূমিক বেয়া পাওঁ। অসমীয়াৰ জাতি, মাটি, ভাষা, কৃষ্টি, সংস্কৃতি ইত্যাদিবোৰক আমি দুৰ্বল আৰু দুখীয়া বুলি কিয় ভাবোঁ? মনত ৰাখিব, যদি আমি সময় থাকোঁতেই সচেতন নহওঁ, এদিন আমাৰ নামৰ উপাধিয়ে সলনি হৈ যাব। আপনি যাবা আলাল বাইদেউক মাতি যাওক। নামটো দে ইতা, তই বহুত টোপনি আহিছে, তই ভালকে চাবি। ভগৱান, এই জীৱন না। বাইদেউ, বাইদেউ উঠক। সংগীত দিনেৰে গেলিয়ে সিহঁতক আপুনি টোপনি আহি থকাৰ মাতি নেকি? এয়ে হ'ল দিনেৰে মোক লগি থকা মৰম। জীৱনত বহুত কিবা কিবি পালোঁ, কিন্তু সঁচা আন্তৰিকতা নাপালোঁ। তই নাথাকিলে হয়তো মই কোনোবা দিনাই মৰি থাকিলোঁ হ'লে। মই আছোঁ নহয় ভণ্টি। ভণ্টি, ল'ৰাটোক কিমান কষ্ট কৰি টকা পইচা খৰচ কৰি ডাঙৰ মানুহ কৰিলে। এই ধন সম্পত্তি পায় চবটো তাৰে, কিন্তু আজি সি বিদেশত চাকৰি পায়, মাকৰ কি হৈ আছে খবৰ ল'ব ল'ব তাৰ হাতত সময়ে নাই। মোৰ স্বামীও চব দিছিল, কিন্তু আপোনে চাৰিওফালে শূন্য। মই জীয়াই থাকি কিলাক মৰিম দে আৰু। বলক ব্ৰেকফাষ্ট কৰি ঔষধ খাব লাগিব বল। ভণ্টি, কঁকালখনত মালিচ কৰি দিছোঁ, ভাল পাইছি না অলপ? হ'ব বল।
ডাঙৰ মানুহ হোৱাটো ভাল কথা, কিন্তু ভাল মানুহ হোৱাটো আটাইতকৈ ডাঙৰ কথা। আমি সৰুৰে পৰাই আমাৰ ল'ৰা ছোৱালীক ষ্টাৰ কৰিব লাগে, ষ্টেণ্ড কৰিব লাগে, আৰু ডাঙৰ হৈ ডক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব। এইবোৰ বিষয়ক লৈ আমি আমাৰ ল'ৰা ছোৱালীক সদায় হেঁচা প্ৰয়োগ কৰি আহিছোঁ। শিক্ষাৰ উদ্দেশ্য কেৱল চাকৰিয়ে নেকি? শিক্ষা হ'ল জীৱনৰ মূল ভেটি। শিক্ষাৰ উদ্দেশ্যক লৈ যিসকল ব্যক্তিয়ে যিদিনালৈকে চাকৰিমুখী হৈ আগুৱাই থাকিব, সিদিনালৈকে দেশত প্ৰচুৰ পৰিমাণে চাকৰৰহে জন্ম হৈ থাকিব, মালিকৰ জন্ম নহ'ব। আমাক বিলাসিতা লাগে। আমি সদায় ডাঙৰ চাকৰি কৰিম, অট্টালিকা সজাম, গাড়ী কিনিম, লাখ লাখ টকা বেংকত জমা কৰিম, বিশাল ধন সম্পত্তিৰ গৰাকী হ'ম। এইবোৰৰ প্ৰতি আমি যিমান আগ্ৰহী আৰু সচেতন, কিন্তু আমাৰ দেহ আৰু মনৰ প্ৰতি আমি ইমান আগ্ৰহী আৰু সচেতন নে? আমাৰ মনক সতেজ কৰি আৰু সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্যৰ প্ৰয়োজন, আৰু দেহক সতেজ আৰু সুস্থ কৰি ৰাখিবলৈ কি কি খাদ্যৰ প্ৰয়োজন, আমি কেতিয়াবা ভালকৈ ভাবি চাইছোনে? আমাক সুখ লাগে, কিন্তু সুখ কত বজাৰত কিনিব পোৱা অন্য সামগ্ৰী নহয়। সুখ হ'ল এক সতেজ অনুভূতি। বাছাহঁত, এই অসমীয়া আই আৰু জীয়াই নাথখেদে মোৰ নিজৰ বুলবাক লাগি কিমান কিনো বাচি আছে এই অসমত। আজি মোৰ মৌলিক জাতি, মাটি, ভাষা, কৃষ্টি, সংস্কৃতি চব লাহে লাহে হেৰাই যাব ধৰিছে। মোৰ যদি মৌলিকতাই নাথাকে, মইনো বাচি থাকি কি লাভ? তুহুন মোক নিখুঁত নিৰোগী কৰি বাচি ৰাখিব পাৰিবি না? বাচাহঁত, তুহুন আজি সৰু হৈ আছা, ডাঙৰ হলিবা আৰু কি চৰিত্ৰৰ মানুহ। আজিকালি হ'ল অত্যাধুনিকতাৰ যুগ, চাৰিওফালে বহুত যান্ত্ৰিকতা। সিহঁতক দেখছা না? যান্ত্ৰিকতাৰ নিচা খাই খাই সিহঁতৰ কি অৱস্থা হৈছে। সিহঁতে বেলেগ দেশৰ নিচাত মগ্ন হৈ নিজকে পাহৰি গৈছে, আৰু মোৰ জাতি, মাটি, ভাষা, কৃষ্টি, সংস্কৃতি কি জীয়াই ৰাখিব? বাচাহঁত, তুহুন মোক সঁচাকৈ কৈছা না? শপত ভংগ নকৰিবি দে বাচাহঁত। শপত ভংগ কৰিলে অসমৰ ইতিহাসে বহুত কষ্ট পাব আৰু তোহাক অভিশাপ দিব। বাচাহঁত, একবাৰ কচোন জয় আই অসম বুলি।
খোৱা কৰিলেও